নমস্কাৰ। আজি দাদাৰ যিমানখিনি ভিডিঅ' আছিলে মানে দাদাই আমাক এৰি থৈ যোৱাৰ পৰা যিমানখিনি সেই 5 দিনৰ ভিডিঅ'খিনি আছিলে গোটেইখিনি মোৰ তাত আছিলে, কাৰণ প্ৰতিটো মুহূৰ্ত যিমানখিনি পাৰোঁ অকণমান সাঁচি ৰাখিছিলোঁ যাতে এইবোৰ স্মৃতি থাকি যাওক আৰু আমাতকৈ সৰু চাম যেতিয়া আহিব, যেতিয়া সুধিব জুবিনদাৰ বিষয়ে, তেতিয়া যাতে দেখাই দিব পাৰোঁ পৰিস্থিতিটো কেনেকুৱা হৈছিল, কি কথা, সেইবাবে মানে ৰাখি থ'ব বিচাৰিছোঁ। মেইন কথাটো সেইটো, আৰু সেইকাৰণে ভাবিলোঁ ইউটিউবতে সাঁচি ৰাখোঁ, যিহেতু মোবাইলটোৰ ৰিস্ক নাথাকে, কেতিয়াবা হেৰাই যাব পাৰে, কেতিয়াবা স্পেচ নোহোৱা হৈ যাব পাৰে, কিবা প্ৰব্লেম হ'ব পাৰে, সেই ভাবিছোঁ যে ভিডিঅ' আকাৰে বনাই থৈ দিওঁ। সেইটো কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। এতিয়া কথা হ'ল মানে জুবিনদাৰ কথা আমি ক'ব কাৰণে কি, মানে আমিতো যথেষ্ট মানে একোৱেই নহয় আমি ক'ব কাৰণে, বহুত বুদ্ধিজীৱী ডাঙৰ মানুহে আলোচনা কৰিছে, কিন্তু তথাপিও মানে আমাৰ মনত যিমানখিনি খেলে সিমানখিনিৰ পৰা মানে কেতিয়াবা ইমানে খং উঠে যে সেইজন মানুহ, যিজন মানুহে অসমক সকলো দি থৈ গ'ল 52 বছৰ বয়সৰ ভিতৰত, মানে সকলো ফালৰ পৰা সামৰি লৈছিল, সকলো প্ৰব্লেম মানে নিজে সামৰি লোৱা মানুহজন, সেই মানুহজনৰ মাজে মাজে মানে যেতিয়া ভিডিঅ'বোৰ দেখা পাওঁ, কোনোবাই চৰিত্ৰ হনন কৰিছে, কোনোবাই মদাহী বুলি কৈছে, একেবাৰে সহ্য নহয়, গা জ্বলি পুৰি যায় সেইটো সময়ত, যে সেইজন মানুহ হয় মদ খায়, সকলোৱে খায়, আৰু জুবিনদাই মদ খায়, সেইটো নতুন কথা নহয়, কিন্তু জুবিনদাই যিয়ে নাখাওক, জুবিনদাই প্ৰতিটো সময়ত গৈ থিয় হৈছে, প্ৰতিটো প্ৰব্লেমত গৈ থিয় হৈছে প্ৰতিজন অসমীয়াৰ লগত। গতিকে এজন মদাহী মানুহৰ সিমানখিনি বিবেক নাথাকে। জুবিনদাই মদ খায়, কিন্তু জুবিনদাই মদ খায়ো নিজক সম্পূৰ্ণৰূপে 52 বছৰ চম্ভালিলে। গতিকে তেনেস্থলত এই মানুহজনক কেতিয়াও মদাহী আখ্যা দিয়াটো আমি নিবিচাৰোঁ। আৰু যিহেতু জুবিনদাৰ যি অৰিজিনেল ঘৰ, মানে জুবিনদা জন্ম পোৱাৰ জেগাৰ কথা কোৱা নাই মই, জুবিনদাৰ যিহেতু ঘৰ আছে খাৰঘুলিত, আৰু আমি প্ৰায় ওচৰৰে মানুহ, আমি চোনচালিত থাকোঁ যিহেতু, তো মানে জুবিনদাক দেখা পাইছোঁ, সেই জুবিনদাক ৰকে আমি দেখা পাইছোঁ 2-3 দিন, সদায় লগ নাপাওঁ আৰু বা সদায় আমি নাযাওঁ, আৰু আমি কেতিয়াও জুবিনদাক ডিষ্টাৰ্ব দিব নিবিচাৰোঁ। জুবিনদাই ক'ৰবাত কিবা খাই থাকিলেও মানে বহুতৰ সেইটো থাকেতো, কাৰণ অনুৰাগী, চবেই অনুৰাগী দাদাৰ, তো দাদাক দেখিলে চেলফি এখন ল'ব যায়। আমি মানে সেইটো বস্তু ফিল কৰিছিলোঁ যে মানুহজনে খাই আছে, মানুহজন মানে ওলাই নাযায়, অকণমান ওলাই গৈছে, মানুহজন অকণমান ফ্ৰীকৈ থাকিব লাগে, গতিকে কেতিয়াও গৈ মোবাইলটো আগত লৈ চেলফি এখন লওঁ এনেকুৱা নকৰোঁ আমি কেতিয়াও, কাৰণ দাদাক সেই শান্তিটো দিব বিচাৰিছিলোঁ। সেয়েহে আমি পাৰ্চনেলি বহুত কথা পতা নাই দাদাৰ লগত, কিন্তু আমি দাদাক প্ৰায় দেখা পাইছিলোঁ, প্ৰগ্ৰেমত গৈছিলোঁ, মানে খাৰঘুলিত প্ৰগ্ৰেম বুলি ক'লে আমি যামেই, কাৰণ আমি জানো প্ৰথম দিনাখন জুবিনদাই প্ৰগ্ৰেম কৰে, তো তেনেকুৱা কথা। বা নুনমাটিটোত 2বাৰ আহিছে দাদা, এবাৰ বাৰু বেয়াকৈ গ'ল, আৰু কিন্তু এবাৰ ভালকৈ সোণালী জয়ন্তীত আহোঁতে দাদাই বৰ ভালকৈ মানে প্ৰগ্ৰাম কৰি থৈ গৈছে, তো তেনেকুৱা কথা। বা ইউনিভাৰ্চিটিত লগ পাইছোঁ দাদাৰ ঘৰৰ সন্মুখত 2-3বাৰ লগ পাইছোঁ, তো সেনেকুৱা হয়। সেই মানুহজনক, যিজন মানুহে আমাক দেখা পালে মানে কয়, তহঁতে ভালকৈ পঢ়িবি, তহঁতে অমুক কৰিবি, তহঁত আগুৱাই যাব লাগিব, সেই মানুহজনক মদাহী বুলি আমি কেতিয়াও ক'ব নোৱাৰোঁ, কাৰণ আমি মানুহজনক ৰকে দেখা পাইছোঁ। মানুহজনে মদ খায়, সেইটো বেলেগ কথা, মদ চবেই খায়, কিছুমানে আঁৰত খায়, পৰ্দাৰ আঁৰত খায়, আৰু কিছুমানে দেখাই খায়। তো গতিকে সেই মানুহজনক কোনেও যাতে এনেকৈ চৰিত্ৰ হনন কৰি নাথাকে, বাৰে বাৰে মদাহী আখ্যা দি নাথাকে, একেবাৰে ভাল নাপাওঁ আমি কথাটো। এতিয়া আহিছোঁ দাদাৰ শেষ মুহূৰ্তখিনিৰ কথা পাতিবলৈ। তাৰপিছত সকলোৱে জানে আৰু 19 তাৰিখে তেনেকৈ চবেই খবৰটো পালে, 2-2:30 মানত আমিও পালোঁ। পোৱাৰ লগে লগে কি হ'ল, মানে আচৰিত লাগিছে। প্ৰথমতে এনেকুৱা লাগিছে যে নাই, দাদাৰটো এনেকুৱা খবৰ আমি পায়ে থাকোঁ, দাদাৰ চিৰিয়াছ হৈ যায় হঠাৎ, আকৌ ভাল হৈ যায়। মই লগৰ এটাৰ লগত কথা পাতি আছিলোঁ, তাক মই সুধিলোঁ, তাক মই ক'লোঁ মানে যে আকৌ ভাল হ'ব দাদা, এনেকৈ ক'লোঁ। তো সিও ক'লে যে ভাল হ'ব, এনেকৈ ক'লে। তাৰপাছত আকৌ 1 মিনিটমান পাছত সি মোক চাই কৈছে, নাই দাদা সঁচাকৈ নোহোৱা হ'ল আৰু নাই আমাৰ মাজত, এনেকৈ ক'লে। মই আচৰিত হৈ গ'লোঁ, মই লগে লগে ফোনটো কাটিলোঁ। ফোনটো কাটি মই নিউজ স্ক্ৰল কৰিছোঁ, বাকী কাৰো নিউজ মই বিশ্বাস কৰা নাই। লগে লগে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পেজলৈকে গ'লোঁ, গৈ তাত চালোঁ, হয় হিমন্ত বিশ্ব ডাঙৰীয়া দেৱেও মানে তেতিয়ালৈকে দিছে অলৰেডি পষ্ট, তেতিয়া বিশ্বাস কৰিলোঁ। তেনেকৈ গ'ল। সেইদিনাখন মানে একো কৰিব পৰা নাই, সেইদিনাখন চকত আছোঁ, যে মানে লাগাই নাই যে আমাৰ দাদা আমাৰ মাজৰ পৰা নাই, তেনেকুৱা লাগিছে। তাৰপিছত যেতিয়া মানে লাহে লাহে সেইদিনাখন পাৰ হ'ল, 20 তাৰিখ ৰাতিপুৱা হ'ল, মুখ্যমন্ত্ৰীয়ে লৈ অহাৰ কথা ক'লে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ অহাৰ কথা কোৱাৰ লগে লগে মানে তেতিয়াৰ পৰা অকণমান মানে গাটো কিবা লাগিছে, আৰু মানে এনেকুৱা হৈছে যে অস্থিৰ হৈছোঁ আমি লাহে লাহে, আৰু কিমান মানে সেই 24 ঘণ্টা আমি কেনেকৈ পাৰ কৰিম, তেনেকৈ ভাবি আছোঁ মানে। তাৰপিছত সেনেকৈ গ'ল, ইটো সিটো কৰিছোঁ, বাৰে বাৰে নিউজ চাইছোঁ, তেনেকৈ গৈছে, তাত কি হৈছে আমি একো ভালদৰে গমো পোৱা নাই, তাৰ পৰাতো ভালকৈ নিউজো নাই পোৱা, তেনেকুৱা হৈছে। তাৰপাছত কি হ'ল,
গধূলিলৈকে মানে প্ৰায় অস্থিৰ আমি মানে গোটেই গুৱাহাটীৰ মানুহ অস্থিৰ, বাকী জেগাৰ মানুহৰো হয়তো একেই হৈছে। কিন্তু মানে তেতিয়ালৈকে ল'ৰাবোৰে বাইক ৰেলী ওলাইছে, কোনোবাই এম্বুলেঞ্চ ৰেলী ওলাইছে, মানে যোনে যি পাৰিছে মানে দাদাক শ্ৰদ্ধাঞ্জলি জনাবলৈ তেনেকৈ আগবাঢ়িছে। মানে সেইটো এইকাৰণে কৰিছে, ৰেলীবোৰ এইকাৰণে ওলাইছে যাতে মনত অলপ শান্তি পায়। সকলোৰে সেই একেই হৈছে, মন একেবাৰে ভাঙি গৈছে, কোনে কাক বুজাব। শেষত আমি ওলাই গ'লোঁ। ওলাই গৈ মানে এনেকুৱা দৃশ্য দেখিছোঁ যে প্ৰতিটো অলিয়ে গলিয়ে দাদাৰ মানে শ্ৰদ্ধাঞ্জলি, প্ৰতিটো গলিত তেনেকৈ। তাৰপাছত গৈ আমি গণেশগুৰি পালোঁ। তেতিয়া প্ৰায় 9 বাজিছে। গণেশগুৰি অটো ষ্টেণ্ডত মানে ব্ৰিজৰ তলতে সকলো ল'ৰা ছোৱালীয়ে মিলি শ্ৰদ্ধাঞ্জলি দিছে। ল'ৰা ছোৱালীয়ে মিলি শ্ৰদ্ধাঞ্জলি দিছে হয়, কিন্তু তাত প্ৰায় সকলো বয়সৰ মানুহে আছিলে। ভিডিঅ'টো দেখিছে আগত আপোনালোকে, মানে প্ৰতিজন অসমীয়াৰ মানে মুখখন হেঁচা। তাতে হয়তো অসমীয়া বুলি নহয়, নন আছামিজ পিপলো আছে। চবৰে মানে মন একে ভাঙি পৰিছে সকলো। তেনেকৈ মানে খুব দুখ পাইছে সকলোৱে। মানে দাদাৰ গানৰ মাজত দাদাক বিচাৰিছে, যেন দাদাৰ সৃষ্টিত দাদাক বিচৰা হৈছে, এনেকুৱা মানে এইবোৰ হৈছে। তাৰপিছত কিমান সময় তাতে ধৈৰ্য ধৰি থাকিম। তাৰপাছত আকৌ আমি তাৰ পৰা উভতি আহিলোঁ ঘৰলৈকে। উভতি আহি বাৰে বাৰে আমি সেই দাদাৰ ফ্লাইটখন আহা মেপখন চাইছোঁ, মানে বাৰে বাৰে গুগল ওলাইছোঁ, মেপখন চাইছোঁ, দাদা কিমান পালে তেনেকৈ। মানে এক্সামতো পঢ়োঁ, বুজিছেনে, এক্সামতো পঢ়োঁ, কিন্তু জোৰ জবৰদস্তি পঢ়োঁ। মানে মাজে মাজে টোপনি লাগে, টোপনি আকৌ ভাঙে, আকৌ পঢ়োঁ। কিন্তু সেইদিনাখন এনেকুৱা এটা দিন য'ত অকণমানো আমাৰ টোপনি লগা নাই, অকণমানো টোপনি লগা নাই। গোটেই ৰাতি আমি দাদাৰ মেপ ফ'ল' কৰিছোঁ। দাদাৰ মেপ ফ'ল' কৰি মানে ৰাতিপুৱা 6টা বাজিছে। ঠিক 6টা বজাৰ লগে লগে আমি ওলাই গৈছোঁ। ওলাই গৈ সৰু সজাই যাম বুলি গৈছোঁ। গৈ আমি লখৰা চাৰিআলিতে ৰখিছোঁ। তাতে চব মানুহ ৰখিছে, কাৰণ দাদা সেইফালেৰে আহিব। ইমান ৰ'দ, মানে ছেপ্টেম্বৰ মাহৰ ৰ'দটো ক'বই নালাগে আৰু অসমত ইমান বেছি ৰ'দ, প্ৰায় 38-40 ডিগ্ৰী আছিলে। তাতে আমি এনেদৰে ৰখি আছোঁ, প্ৰতিজন মানুহ ৰখি আছে। দাদাৰ গাড়ীখন এনেদৰে আহিছে। দাদাৰ গাড়ীখনত কোনোবাই অকণমান চুই চাব বিচাৰিছে, কোনোবাই এপাহ ফুল স্মৃতি কৰি ৰাখিব বিচাৰিছে। এনেদৰে দাদা পাৰ হৈ গৈছে। মানে আচৰিত হৈছোঁ সেইদিনাখন। প্ৰতিজন মানুহ, বুঢ়া মানুহৰ পৰা সৰু ল'ৰা ছোৱালীলৈকে প্ৰতিজন মানুহে চিঞৰি কান্দিছে। মানে কিমান ভাল পোৱা থাকিলে এনেকৈ প্ৰতিফলিত হ'ব পাৰে এজন মানুহৰ প্ৰতি। আচৰিত লাগিছে। মানে কেতিয়াবা ঘৰৰ মানুহ ঢুকালেও বহুতে মানে দুখ লাগে, কিন্তু সেইটো প্ৰকাশ কৰিব নোৱাৰে। কিন্তু দাদাৰ মৃত্যুত মানে ইমানে প্ৰকাশিত হৈছে প্ৰতিজন অসমীয়াৰ মানে যি মনৰ ভাৱ, সেয়া আচৰিত। মানে চিঞৰি কান্দিছে। মানে ভইচটোত শুনাই পাব, ইমান চবে তেনেকৈ দাদাক মানে সেইখিনিৰ পৰা বিদায় দিছে। দাদাক ডিৰেক্টলি ঘৰলৈকে লৈ যোৱা হৈছে কাহিলীপাৰাত। আমি ঘৰলৈকে যোৱা নাই, যিহেতু অলৰেডি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে তাত ঘৰৰ মানুহে চাব, অলপ শান্তিত চাব লাগিব, গতিকে ভিৰ কৰিব নালাগে। তথাপিও বাৰু যথেষ্ট অনুৰাগী তাতো আছে, কাৰণ কোনে কাক বুজাব সেইদিনাখন। মানে সকলোৱে যি পাৰে আৱেগত তাকেই কৰিছে, মানে এনেকুৱা হৈছে। তাৰপাছত আমি ডিৰেক্টলি গ'লোঁ আমি সৰু সজাইলৈকে। তাত গৈ আমি ৰখি আছোঁ, দাদা অহা নাই। আমি প্ৰায় গেলেৰীতে গৈ বহিছোঁ, মানে ভাগৰি গৈছোঁ। কিন্তু না, আমি পানী একটোপ মুখত দিছোঁ। মানে তেতিয়ালৈকে প্ৰায় চাগে 2টামান বাজি গ'ল। দাদা আকৌ ঘৰৰ পৰা আহোঁতেও সেইখিনিও 2-1.5 ঘণ্টা লাগিছে। তাৰপিছত দাদা আকৌ সৰু সজাইলৈকে লৈ অহা হৈছিলে। দাদাক লৈ অহা মানে আচৰিত ধৰণে এটা বস্তু দেখিলোঁ। প্ৰকৃতিও মানে বহুত ইণ্ডিকেট দিছে বাৰু, বহুত পিছত ভিডিঅ' এনেকুৱা পাইছোঁ। কিন্তু সেইদিনাখন মানে চকুৰ মানে পলকতে এনেকুৱা এটা বস্তু দেখিলোঁ। ইমান ৰ'দ, কোনো আগজাননী, একো আগজাননী নাই, কিন্তু ধাৰাসাৰ বৰষুণ। দাদাৰ গাড়ীখন যেতিয়াই সোমাইছে সৰু সজাইৰ ভিতৰত, ধাৰাসাৰ বৰষুণ, মানে আচৰিত বৰষুণ। ইমান মানে ভিৰত আমি ওলাই আহিছোঁ দাদাক চাবৰ কাৰণে। সৰু সজাইৰ ভিতৰত যেতিয়া দাদাক ৰখা হৈছে, তাৰপিছত আমি ওলাই আহিলোঁতো। ওলাই আহি আমি তাতে ৰখিছোঁ। মানে সেইদিনাখনতো একো ছিষ্টেমেটিক নাছিলে। মানে ছিষ্টেমেটিক মানে কি, চবে তাতে আছে বাৰু, পুলিচ সকলো আছিলে, কিন্তু কোনে কাক ৰখাব। পুলিচ সকলো মানে আৱেগিক, মানে আপোনাৰ পুলিচে কওক, CRPয়ে কওক, সকলোৱে আৱেগিক, কোনেও কাকো ৰখাব পৰা নাই। ল'ৰা ছোৱালী কোনো পাৰ্থক্য নাই সেইদিনাখন। একদম হেঁচা ঠেলিত চবে একেলগে দাদাক চোৱাৰ হেঁপাহ। মানে এটা যদি এক্সাম্পল দিওঁ, দুজন মানুহৰ মাজত এটা মানে গাড়ীৰ চাবিপাতো আপুনি সোমাব নোৱাৰে, ইমানখিনি স্পেচ নাই ইমান গৰমত। কিন্তু সেই বৰষুণ জাকে বহুত শান্ত কৰিছে। কিজানি সেইদিনাখন প্ৰকৃতিও কান্দিছে, মানে দাদাৰ এনেদৰে অকাল বিয়োগত প্ৰকৃতিও কান্দিছে। আৰু লগতে প্ৰকৃতিও মানে মূৰ দাঙি চাইছে প্ৰতিজন অনুৰাগীৰ হৈ। মানে ইমান গৰমত যেনেকৈ আছে, ইমান ছাফ'কেশ্যন, তাতে সেই ধাৰাসাৰ বৰষুণ জাকে যথেষ্ট মানে শান্তি দিছে দাদাক চোৱাত। তেনেদৰে আমি আছোঁ ঠেলা হেঁচি কৰি। আৰু এটা সময়ত আমি দাদাক চাবও পাইছোঁ প্ৰায় 10 ছেকেণ্ডমান। মানে বহুত বস্তুৱে আচৰিত লাগিছে।
মানে কেনেকুৱা লাগিছে সেই মানুহজন যিজন মানুহ ইমান চটফটীয়া পটককৈ কিবা এটা কৈ দিয়ে পটককৈ কিবা এটা কৰি দিয়ে এনেকুৱা মানুহজন সেইদিনাখন গভীৰ নিদ্ৰাত ইমান চবে চিঞৰিছে ইমান চবে কান্দিছে ইমান দাদাৰ গান গাইছে নাই সেইদিনাখন দাদাই গান ভুল হোৱা বুলিও কাকো কোৱা নাই মানে আগতে কয় নহয় এই যে তহঁতৰ উচ্চাৰণ ভুল এনেকুৱা টাইপৰ কথাবোৰ সেইদিনাখন নাই দাদা শুই আছে চবে মানে দাদাক ইমান জগাব ট্ৰাই কৰিছে বুলি ক'ব পাৰি কিন্তু নাই দাদা গভীৰ নিদ্ৰাত তেনেকুৱা এটা পৰিস্থিতি কেতিয়াবা অসমত হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ মানে দাদাই তেনেদৰে শুই থাকিব আৰু আমি সেইটো চাম আমি কেতিয়াও আশা কৰা নাছিলোঁ আৰু আমাক তেনেকুৱা সময়ৰ প্ৰয়োজনো নাছিলে কিন্তু উপায় নাই নিয়তিৰ মানে নিষ্ঠুৰ পৰিহাস দাদাক এনেদৰে লৈ গ'ল শেষত সেই বগা কফিনটোৰ ভিতৰত দাদাক নীৰৱে শুই থকা অৱস্থাতহে আমি চাবলগীয়া হ'ল তেনেদৰে চালোঁ দাদাক বিদায় দিলোঁ আৰু সেইকেইদিনটো ক'বই নালাগে দিন ৰাতি একো নাই তাৰপাছত আৰু 23 তাৰিখলৈকে যেতিয়ালৈকে দাদাৰ অন্ত্যেষ্টিক্ৰিয়া হোৱা নাছিলে তেতিয়ালৈকে দিনে ৰাতিয়ে তাত মানুহৰ লানি নিচিঙা ভিৰ অসমৰ প্ৰতিটো চুক কোণৰ পৰা মানে মানুহ আহিছিলে মানে মানুহে এনেদৰে ভিৰ কৰিছে মানে দাদাক চোৱাৰ হেঁপাহ তাৰপাছততো আৰু মানে যদি দাদাক চাব আপুনি গধূলি 6টাত গৈছে মোৰ এনেকুৱা বহুত লোক আছে ৰাতিপুৱা 6টাত উভতি আহিছে মানে সেই 12 ঘণ্টা লাগিছে দাদাক সেই গেটটোৰ পৰা ভিতৰলৈকে চাবৰ কাৰণে তেনেকুৱা হৈছে এনেদৰে দাদাক বিদায় দিয়া হ'ল শেষত একেবাৰে শেষ মুহূৰ্তত যাব নোৱাৰিলোঁ সাহস নহ'ল ইমানেই আজিলৈ ধন্যবাদ